নমস্কাৰ মই অনুপম আৰু আপুনি চাই আছে অসমীয়া ইউটিউব চেনেল সন্ধান আপোনাৰ ঘৰত থকা সৰু লৰা বা ছোৱালীজনীয়ে ইউটিউব চাই নেকি ইউটিউবতো সকলো ধৰণৰ ভিডিঅ আছে সকলো ধৰণৰ মানে আপুনি নিশ্চয় বুজি পাইছে আৰু এইবোৰৰ পৰা আপুনি আপোনাৰ শিশুটো নিশ্চয় অতৰাই ৰাখিব বিচাৰে দ্বিতীয়তে আপোনাৰ শিশুটোৱে আপোনাৰ ফোনটোৰ প্লে ষ্টৰৰ পৰা নতুন গেম ডাউনলোড কৰি দিনটো মোবাইলত ব্যস্ত থাকে নেকি যদিহে ব্যস্ত থাকে তেন্তে আপুনি জানি থোৱা ভাল যে প্লে ষ্টৰত থকা সকলোবোৰ গেম বা এপ বয়স অনুপাতে ভাগ কৰি থোৱা আছে কাৰণ সকলোবোৰ গেম বা এপ সকলো বয়সৰ ল'ৰা-ছোৱালীৰ কাৰণে উপযোগী নহয় প্লে ষ্টৰত এনেকুৱা কিছুমান গেম আছে যিবোৰত এডাল্ট কন্টেন্ট বা হিংসাত্মক কাৰ্যকলাপযুক্ত যাৰ ব্যৱহাৰে আপোনাৰ শিশুটোক শাৰীৰিক আৰু মানসিকভাৱে অনিষ্ট কৰিব পাৰে যদি আপুনি এইবোৰৰ পৰা আপোনাৰ শিশুটোক অতৰাই ৰাখিব বিচাৰে তেন্তে ভিডিওটো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক মই আপোনাক ইউটিউব আৰু প্লে ষ্টৰত থকা দুটা সেটিংছৰ বিষয়ে কম যাৰ সহায়ত আপুনি আপোনাৰ শিশুটোক অতি সহজতে এইবোৰৰ পৰা আঁতৰত ৰাখিব পাৰিব ভিডিওটোলৈ আগবঢ়াৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায় ইউটিউবৰ সৰু ল'ৰা-ছোৱালীৰ কাৰণে অনুপযোগী ভিডিওবোৰ ব্লক কৰিবলৈ প্ৰথমে ইউটিউবটো ওপেন কৰি লওক তাৰ পাছত ইয়াত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই যাব এতিয়া চাও তলৰ পৰা 2 নম্বৰ অপচনটো এই সেটিং অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল স্ক্ৰিনত ভালেখিনি অপচন দেখিবলৈ পাব আৰু ইয়াত জেনাৰেল অপচনটো ক্লিক কৰি দিয়ক লগে লগে এনেকুৱা এখন পেজ আপুনি দেখিবলৈ পাব এতিয়া এই ৰেষ্ট্ৰিক্টেড মোড অপচনটো অন কৰি দিয়ক ৰেষ্ট্ৰিক্টেড মোডটো অন কৰি দিয়াৰ লগে লগে ইউটিউবত যিবোৰ এডাল্ট কন্টেন্ট থকা ভিডিও বা আপোনাৰ শিশুটোৰ কাৰণে অনুপযোগী ভিডিও যিবোৰ ইউটিউবে ৰেকমেন্ডেশনত দেখায় বা হোম পেজত দেখায় সেইবোৰ ফিল্টাৰ কৰি ইউটিউবে আপোনাৰ শিশুটোৰে চাব পৰা ভিডিওহে দেখুৱাব যদি আপুনি কেতিয়াবা প্ৰয়োজন অনুভৱ কৰে তেন্তে ৰেষ্ট্ৰিক্টেড মোডটো অফ কৰি যিকোনো ভিডিও সাৰ্চ কৰিব পাৰিব দ্বিতীয়তে এতিয়া আহো প্লে ষ্টৰলৈ প্ৰথমে প্লে ষ্টৰ ওপেন কৰি লওক এতিয়া ওপৰৰ তিনডাল আছত ক্লিক কৰক ইয়াত সেটিংছত ক্লিক কৰক এতিয়া ইয়াত চাওক আপুনি পেৰেণ্টেল কন্ট্ৰোল অপচনটো দেখিবলৈ পাব এতিয়া ইয়াত ক্লিক কৰি দিয়ক ইয়াত চাওক পেৰেণ্টেল কন্ট্ৰোল আৰ অফ ইয়াক অন কৰি দিয়ক এতিয়া ইয়াত আপোনাক এটা পিন জেনাৰেট কৰিবলৈ কৈছে ইয়াত আপোনাৰ ইচ্ছা অনুযায়ী এটা পিন জেনাৰেট কৰি দিয়ক মই 1 2 3 4 লিখি দিছো আকৌ কনফাৰ্ম কৰিব দিছে আকৌ কনফাৰ্ম কৰি দিয়ক 1 2 3 4 এতিয়া চাওক ইয়াত তিনটা অপচন দেখিবলৈ পাইছে এতিয়া যেহেতু আমি সৰু ল'ৰা-ছোৱালীৰ অনুপযোগী এপছ আৰু গেমবোৰহে ব্লক কৰিব বিচাৰিছো হেইহে এপছ আৰু গেম অপচনটোত ক্লিক কৰি দিম এতিয়া আপোনাৰ মোবাইল স্ক্ৰিনখন এনেকুৱাকৈ খোল খাই যাব ইয়াত চাওক সৰু ল'ৰা-ছোৱালীৰ বয়স অনুযায়ী গেম আৰু এপছবোৰ ভাগ কৰি দিয়া আছে এতিয়া যদি আপোনাৰ শিশুটো 3 বছৰৰ পৰা 7 বছৰৰ ভিতৰত তেন্তে ইয়াত ক্লিক কৰি দিয়ক যদি 7 বছৰৰ পৰা 12 বছৰৰ ভিতৰত তেন্তে ইয়াত ক্লিক কৰি দিয়ক ঠিক এনেদৰে আপুনি গুটেকিটা অপচন ব্যৱহাৰ কৰিব পাৰিব মই 3 বছৰত ক্লিক কৰি দিছো লগে লগে ইয়াত এটা পপ আপ শো কৰিব ইয়াত লিখা আছে যদি আগতীয়াকৈ আপোনাৰ শিশুটোৰ অনুপযোগী এপছ বা গেম আপোনাৰ মোবাইলটোত ডাউনলোড কৰা আছে তেন্তে হেবোৰ বৰ্তমানৰ আপোনাৰ ফোনটোত চলি থাকিব এতিয়া ওকে ক্লিক কৰি দিম আৰু সেভ অপচনটো ক্লিক কৰি সেভ কৰি দিম এতিয়াৰ পৰা আপোনাৰ ফোনটোত 3 বছৰৰ পৰা 7 বছৰ বয়সৰ কাৰণে যিবোৰ এপ বা গেম আছে হেবোৰহে ডাউনলোড কৰিব পাৰিব বা গুগলে যিবোৰ গেম বা এপ 3 বছৰৰ পৰা 7 বছৰ ল'ৰা-ছোৱালীৰ কাৰণে উপযোগী বুলি ভাগ কৰি দিছে হেইকিটাহে আপোনাৰ শিশুটোৱে ডাউনলোড কৰিব পাৰিব ঠিক এনেদৰে আপুনি আপোনাৰ ফোনটো আপোনাৰ শিশুটোৰ বয়স অনুযায়ী আপুনি সেট কৰি দিব পাৰিব প্ৰয়োজন সাপেক্ষে আপুনি ৰেষ্ট্ৰিক্টেড মোড অন বা অফ কৰিব পাৰিব কিন্তু তাৰ বাবে প্ৰয়োজন হ'ব আপুনি জেনাৰেট কৰা পিন নাম্বাৰটো এন্টাৰ কৰিলেহে আপুনি ৰেষ্ট্ৰিক্টেড মোডটো অফ বা অন কৰিব পাৰিব আশা ৰাখিছো ভিডিওটো চাই আপুনি ভাল পালে আৰু যদি ভাল পালে তেন্তে লাইক এটা কৰি দিয়ক লগতে শেয়াৰ কৰি দিয়ক আৰু যদি এতিয়াও আপুনি চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে মই দিয়া ভিডিওবোৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায় আৰু ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ